গাইজ ফাইনেলি আহি পালোঁ নলবাৰীৰ ৰাস আহি পালোঁ গাইজ। তো গাইজ এই 1:30 বজাত আহি পালোঁ নলবাৰীৰ ৰাস। তো গাইজ যাই আছোঁ নলবাৰী আহি পালোঁ। এইখিনি আহি পালোঁ আৰু এইখিনি ৰাতিয়ে হ'ল গাইজ আহাতে মানে ইহঁতৰ ঘৰত ভাত চাত খাই পিনে আহিলোঁ না। তো গাইজ আগত দেখি চাব পাৰে বহুত দূৰ আছে গাইজ, মানুহ চানুহ নাই গাইজ ইমান। এতিয়া ৰাতি আহিছোঁ কাৰণে ভালে হৈছে আৰু তো যাই আছোঁ গাইজ। তো গাইজ ৰাতি 1:30 বজাত আহি পাইছোঁ হৰি মন্দিৰত। চাব পাৰে কি ধুনীয়া লাইট চাইট লগাই থৈ দিছে। ভিডিঅ' বনাইছোঁ। তো গাইজ জুবিনদাৰ গীটাৰ চিটাৰ পুৰা দেখা পাইছোঁ এইফালে অলপ। জুবিনৰ গীটাৰটো অলপ জুবিনদাৰ মূৰ্তি বনাই থৈ দিছে। এইটো বম ডাঙৰ গীটাৰ পুৰা বনাই পিনে থৈ দিছে। চাই থাকক গাইজ। এই জুবিনদাৰ গীটাৰটো চাব পাৰে নলবাৰীৰ ৰাসত কিমান ডাঙৰ। এইটো লাষ্টত জুবিনদাৰ টুপি আৰু এইটো হৈছে আমাৰ মৰমৰ জুবিনদা। জয় জুবিনদা। তো গাইজ নলবাৰীৰ ৰাসত আৰু এইখিনিয়ে চালোঁ। বাকী ফাংচন হৈ আছে। এইফালে আৰু লটাৰী খেলা। ভাই খান ইন'ভা থাৰ গাড়ী চাড়ী পুৰা আছে ইয়াতে। তো গাইজ পুৰা লটাৰী খেলা পাতিছে এইফালে চাব পাৰে। একদম ধুনীয়া পুৰা ইন'ভা থাৰ ব্ৰেজাৰ পুৰা কিয়া অৰা। ফাংচন চলি আছে এইফালে চাব পাৰে। বঢ়িয়া মন্দিৰ পুৰা লাইট জ্বলি আছে একদম ধুনীয়া। আৰু এইফালে হৈছে দেখাই পাইছে। জক্কাৰ বনাইছে নলবাৰীৰ ৰাসত। কোনে দেখা পাইছে কমেণ্ট কৰি দিব। তো এতিয়া আৰু যাব ওলালোঁ আমি। ৰাস চাস চালোঁ। এইটো বস্তু লাষ্টত দেখাবলৈ গাইজ। চাওঁতে ইমান ধ্যান দিয়া নহ'ল। চ' এইটো গণেশ বাবা। তো গাইজ বাই বাই আৰু আজিৰ কাৰণে গেটৰ পৰা একবাৰ দেখাই বাই বাই।